Those welcome back to my YouTube channel Anutila. বন্ধুসকল যিসকলে এবাৰ অগ্নিবীৰ 2022 কাৰণে প্ৰিপাৰেচন কৰি আছে ইণ্ডিয়ান আৰ্মিৰ কাৰণে তেখেতসকলে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব ঠিক আছে ভিডিওটো হেসকলৰ কাৰণে স্পেশালি বনোৱা আছে যিসকলে এইবাৰ অগ্নিবীৰত ভৰ্তি হ'ব ঠিক আছে মোৰ ভিডিওটো আপোনালোকৰ সিলেকশন হোৱাত 100% সহায় কৰিব ঠিক আছে এই ভিডিওটো বহুতখিনি এনেকুৱা ধৰণৰ পইণ্ট ডিসকাস কৰিম বা এইখিনি ইনফৰমেশন আপোনালোকক শেয়াৰ কৰিম যিখিনি ইনফৰমেশন একচুয়ালি আমি ৰেলিত গৈ তাতে আমি পাই আহিছো বা শিকি আহিছো বা দেখি আহিছো ঠিক আছে সেইখিনি এক্সপেৰিয়েন্সৰ ফালৰ পৰা বহুতখিনি কথা আপোনালোকক শেয়াৰ কৰিম ঠিক আছে আপোনালোকে যাতে সেই কথাখিনি বুজি সেই বস্তুখিনি যদি ফলো আপ কৰে মই লিখি দিব পাৰিম আপোনালোকৰ ধুনিয়াকৈ তাতে ৰানিংটো পাস কৰি ওলাই আহিব পাৰিব তো বন্ধুসকল আজি আমি পইণ্ট ওয়াইজ গুটেখিনি কথা আমি আলোচনা কৰো আৰু আপোনালোকে থাম্বনেল দেখি গমে পাইছে ভিডিওটো যে আমি কিখিনি কথা একচুয়ালি আজি পাতিম ওকে সো যেতিয়া আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ পৰা নিজৰ ঠাইৰ পৰা এবাৰ যেটো আমাৰ আপোনালোকৰ ৰেলি হমু মৰিয়ানিত হ'ব নহয় জানো তাতে আপোনালোকে যাব ট্ৰেইনৰ থ্ৰু দিব বাছৰ যোগেদি ওকে যাওতে মানে তাতে পাওতে মানে আপোনালোকে ভাগৰি পৰিব তো আপোনালোকৰ শৰীৰৰ বাবে তাতে ৰিলেক্সৰ বা আপোনালোকৰ আজৰি বা আপোনালোকৰ আৰামৰ বহুতেই প্ৰয়োজন আপোনালোকৰ শৰীৰটো তাতে ঠিক আছে তো তাতে গৈ মেনি আপোনালোকে নতুন জায়গাত আহিছো ইণ্ডিয়ান আৰ্মি ফিল্ডত আহিছো গ্ৰাউণ্ডৰ ভিতৰত আহিছো বুলি যদি আপোনালোকে ফুৰা মেলা বা বাহিৰৰ যিখিনি দোকান দোকাৰ ভিৰ থাকে মানুহৰ ভিৰ যদি আপোনালোকে এটো মেলা বুলি ভাবি তাতে যদি আপোনালোকে ফুৰা চকা এনজয় তাতে যদি আপোনালোকে টাইমিংটো দিয়ে আপোনালোকে কাইলে 100% আপোনালোকে ৰেলিত ফেল কৰিব ঠিক আছে তো তাৰে বাবে আপোনালোকে যেতিয়া আপোনালোকে তাতে প্ৰেজেন্ট হ'ব আপোনালোকে এটাই ভাবিব যে মই ধুনিয়াকে গাটো ধুই এবাৰ টাইটকে খানাটো খাই নিৰামিষ খানা আৰু যিমান পাৰে হুনকালে আপোনালোকে হৈ দিব আপোনালোকে 9টা বাজিব আৰু হুম বুলি আপোনালোকে আখাত না থাকিব আপোনালোকে 5টা বজাত খানা খাই 6টা বজাতে হৈ দিও কিয়নো আপোনালোকে ৰাতি আকৌ 1টা বজাতে উঠিব আছে নেক্সট দিনা দৌৰিবৰ কাৰণে ঠিক আছে যদি আপোনালোকে তাতে ধুনিয়াকে খানাটো না খাই আপোনালোকে যদি হৈ নিদিয়ে হুনকালে 100% তাতে আপোনালোকে কাইলে তাতে দৌৰিবৰ ক্ষেত্ৰত আপোনালোকে এনাৰ্জি লগাব নোৱাৰিব ওকে তো সেই কথাটো আপোনালোকে ধ্যান দিব ওকে আৰু নেক্সট এটা ভুল আপোনালোকে তাতে নকৰিব আপোনালোকে যদি গ্ৰাউণ্ডত হুমালো বুলি তাতে বিভিন্ন আকৰ্ষণীয় একচুয়ালি এনভায়ৰনমেন্টাল বা এনভায়ৰনমেন্ট ধুনিয়া এটা পৰিবেশৰ আপোনালোকে ঠাই পাব ফিল পাব ঠিক আছে গেট পাব হেবোৰত আপোনালোকে ফটো মৰা ব্লগ বনোৱা ভিডিও বনাই এবোৰ ভুল নকৰিব ঠিক আছে আমি পস্তাই থৈছো এনেকুৱা ধৰণৰ যদি আপোনালোকে কৰে আপোনালোকৰ মোবাইলসমূহ কাঢ়ি লয় গালি কৰে ঠিক আছে গালিটো বাদ দিয়ক আপোনালোকে এডমিটসমূহ লৈ আপোনালোকক এডমিটসমূহ ফালি দি আপোনালোকে নেক্সট দিনা দৌৰিবৰ বাবেও সুবিধা নিদিয়ে আমাৰ ক্ষেত্ৰত হেনেকুৱাও হৈছিল খালি একচুয়ালি মোৰ ক্ষেত্ৰত হেনেকুৱা হৈছিল খালি মোৰ পৰা এটাই কইলে তেখেতসকলে মোবাইলটো কাঢ়ি ললে আৰু ফটোসমূহ ডিলিট কৰি গালি কৰি পঠিয়াই দিছিলে ইয়াতে ফটো মৰা এলাও নাই বুলি ঠিক আছে তো আমাৰ ভুলৰ পৰা আপোনালোকক কৈ আছো এনেকুৱা ধৰণৰ তাতে কাম আপোনালোকে নকৰিব যি কাম কৰিব পাৰে আপোনালোকে গৈ আছে সেই বস্তুটোহে মাথাত লৈ আপোনালোকে কাইলে ৰাতিপুৱাৰ কথাখিনি ভাবি আপোনালোকে সেই ক্ষেত্ৰতে আপোনালোকে আগবাঢ়িব ওকে তো সেইখিনি কথা আপোনালোকে ধ্যান দিব ওকে আৰু নেক্সট যেতিয়া আপোনালোকে সব 1টা বজাত উঠিব আৰু আপোনালোকে চেষ্টা কৰিব ধুনিয়াকে গাটো ধুই আপোনালোকে কোনো ধৰণৰ টাইট খানা তাতে নাখাব ওকে আপোনালোকে নিৰ্দিষ্ট পৰিমাণে নিজৰ কাৰণে ফল মূল হ'ব পাৰে এনাৰ্জি ড্ৰিংকস ৰেড বুলকে ধৰি পানী ওকে আপেল আঙুৰ এনেকুৱা ধৰণৰ বস্তু আৰু অকমান ব্ৰেড ওকে বাটাৰ এনেকুৱা ধৰণৰ বস্তু আপোনালোকে লৈ যাব আৰু বেগতো লৈ যাব আৰু হালকা আপোনালোকে ৰাতিপুৱা খাব কি খাব আপেল দুটা খাব পাৰে দুটাতকে বেছি না খাব অকমান আঙুৰ খাব পাৰে অকমান ৰেড বুল খাব পাৰে অকমান পানী খাব পাৰে ব্ৰেড সেট খাই আকৌ পেটটো আপোনালোকে ফুলাই নিদিব ওকে এনেকা ভুল আপোনালোকে নকৰিব খালি যেতিয়া আপোনালোকে ৰানিং পাস কৰিব আপোনালোকে গধূলিলৈকে তাতে ফিল্ডতে বহি থাকিব লাগিব ইফালে বহুতখিনি প্ৰসেস থাকে মই আগলে কম তাতে আপোনালোকে বহুতখিনি ভোক লাগিব ওকে তো তাৰ কাৰণে আপোনালোকে অকমান খানাৰ বস্তু আৰু অকমান পইচা আপোনালোকে বেগত লৈ যাব ফাইলত বহুত বেছি পইচা নহয় 100 বা 100 টকা হাইস ওকে যেটো তাতে তেখেতসকলে ক্যান্টিন থাকে তাতে আপোনালোকে কিনি খাব পাৰিব আৰু হস্তা তাত একো নাপায় ঠিক আছে এটা সিংৰা দাম 10 টকা এটা জাহাজী কলৰ দাম 10 টকা ওকে তো হেতু কাৰণে অকমান পইচা তেখেতসকলে লয় অকমান বেছি পৰিমাণে তো হেতু কাৰণে আপোনালোকে অকমান পইচা আপোনালোক ফাইলত ল'ব যে খানাটো তাতে ভিতৰত আপোনালোকে যেতিয়া ৰানিং পাস কৰি বহিব সেই সময়ত কিনি খাবৰ বাবে পইচা আপোনালোকে 100% লৈ যাব ভুকত আপোনালোকে বিনা পইচা গৈ পিছত তাতে নপস্তাব ঠিক আছে হেতু মই আপোনালোকক কৈ দিলো আৰু সব আপোনালোকে যিমান পাৰে আপোনালোকে কি কৰিব প্ৰথম গ্ৰুপতে দৌৰিবলৈ চেষ্টা কৰিব ঠিক আছে ফাৰ্স্ট গ্ৰুপ তেখেতসকলে মোটামুটি 5টা মান বজাত দৌৰাই দিয়ে 5টা 5:30টা ওকে তো প্ৰথম গ্ৰুপত দৌৰিলে আপোনালোকে এটাই বেনিফিট হৰ সংখ্যক লৰা লয় ঠিক আছে আপোনালোকে গমে পায় ইণ্ডিয়ান আৰ্মিত কিমান লৰা দৌৰাই 250 পৰা 300 এটা গ্ৰুপত দৌৰাই ওকে মাছৰ পুনা মেলা নিচিনাকে একেবাৰে মেলি দিয়ে আৰু তাতে আপোনালোকে তেখেতসকলে এটো নাছে যে কোনে পাস কৰিব কোনে ফেল কৰিব ওকে তো আপোনালোকৰ হে নিজৰ সপোনটো লৈ আপোনালোকে তাতে গৈছে ইমান কষ্ট কৰি নহয় জানো তো হেতু কাৰণে আপোনালোকে চেষ্টা কৰিব প্ৰথম গ্ৰুপতে দৌৰিবৰ বাবে যেহেতু তাতে এটলিষ্ট 10টা হলে লৰা বেছি লয় সেকেন্ড থাৰ্ড ফোর্থ গ্ৰুপতকে ওকে আৰু যদি আইখলৰ ভিতৰত যদি 35টাও লয় বা 30টাও লয় তো হেতু যথেষ্ট বহুত তাতকে বেছি ইণ্ডিয়ান আৰ্মিত লৰা একচুয়ালি এটা গ্ৰুপত না ৰাখে ঠিক আছে তো হেতু এবাৰ কিন্তু ৰাখিব পাৰে যেহেতু যথেষ্ট সংখ্যক ভ্যাকেন্সি আছে এবাৰ 100% ৰাখিব ঠিক আছে তো হেতু কাৰণে আপোনালোকে 250 মিনিমাম আপোনালোক দৌৰাবই ওকে 250 পৰা 300 তাৰে ভিতৰত যদি 40টাও এবাৰ ৰাখিতে বহুত ভাল কথা খালি সেকেন্ড আৰু থাৰ্ড গ্ৰুপত ইমান 40টা 50টাকে না ৰাখে ওকে অকমান কমাই যায় যেহেতু এটা লিমিটেড আৰু এটা
লিমিটেড একচুৱেলি ভেকেঞ্চিহে থাকে সেইটো কথা তেখেতসকলে ধ্যান দিয়ে এনে আপোনালোকৰ মেডিকেলৰ ক্ষেত্ৰত ভিৰ কৰিব নিবিচাৰে ঠিক আছে সেইটো কাৰণে আৰু সব যেহেতু আমাৰ ইণ্ডিয়ান আৰ্মি টাইমিংটো দিয়ে 1600 মিটাৰ কাৰণে 5.5 মিনিট নহয় জানো আপোনালোকে হয়তো ঘৰত এটা 5.5 মিনিটৰ ভিতৰত প্ৰেক্টিছ কৰি আছে ওকে আৰু তাতে আপোনালোকে যদি সেই 5.5 মিনিটলৈ যদি আপোনালোকে ৰানিঙৰ ক্ষেত্ৰত যায় আপোনালোকে 100% ফেল কৰি আহিব ওকে আপোনালোকে আপোনালোকৰ ৰানিংটো এতিয়া ইমপ্ৰুভ কৰক আৰু এক মাহ সময় আছে মৰিয়নিত গৈ দৌৰিবৰ কাৰণে ওকে 5 মিনিটৰ ওচৰে পাজৰে আপোনালোকে ৰানিংটো আনক তেতিয়া আপোনালোকে তাতে যেনে তেনে পাছ কৰিব ওকে সো তাতে যিসকলে 4.5 মিনিটৰ পৰা 4 মিনিট 40 ছেকেণ্ডৰ ভিতৰত মাৰি দিয়ে তেখেতসকলক তাতে এক্সেলেন্ট হিচাপে লয় ঠিক আছে 60 ভিতৰত 60 নম্বৰ দি দিয়ে আৰু যিসকলে একচুৱেলি 440 পৰা মানে 4 মিনিট 40 ছেকেণ্ডৰ পৰা ধৰি লওক 5 মিনিট 5 ছেকেণ্ড একচুৱেলি টাইম হয় 5 মিনিট 30 ছেকেণ্ড কেতিয়াও নলে 5 মিনিট 30 ছেকেণ্ড লগে ঠিক আছে ইমান লৰা তাতে লব নোৱাৰে ওকে ইমান ভেকেন্সি নাথাকে একচুৱেলি এটো কাৰণে খুব বেছি 5 মিনিট 10 ছেকেণ্ডৰ পৰা তাতে আপোনালোক কোনো ধৰণৰ বেছি অকমানো টাইমিং নিদিয়ে ওকে তো হেতু কাৰণে হিমানৰ ভিতৰত আৰু যিখিনি লৰা হুমাই যায় তেখেতসকলে সিলেকশন কৰে এটো কাৰণে আপোনালোকৰ টাইমিংটো এতিয়া আছে যিমান পাৰে কমাব ওকে আৰু সেকেন্ড আৰু থাৰ্ড গ্ৰুপত যদি আপোনালোকে দৌৰিব পায় অকমান লৰা কম দি লব হেতু কাৰণে যদি আপোনালোকে 5 মিনিটতো যদি হুমাই দিয়ে হয়তো 5 মিনিট লৈকে নলবও পাৰে 5 মিনিট হোৱাৰ আগতে তেখেতসকলে ৰছিটো মাৰি দিব পাৰে হেতু কাৰণে আপোনালোকে সেই ক্ষেত্ৰত ধ্যান দিব ওকে আৰু সব তাতে ডিসিপ্লিন একচুৱেলি বহুত তেখেতসকলে মেইনটেইন কৰে আপোনালোকে তাতে উৎপাত নকৰিব ওকে একেবাৰে ডিসিপ্লিন ফলো আপ কৰিব আৰু যেতিয়া আপোনালোকে ৰানিংৰ আগত তাতে লাইন লাগিব তেতিয়া কি হৈ যায় বহুতখিনিয়ে ভাবে যে মই আগফালে লাইনত আছো ঠিক আছে আগতে দৌৰি যাম কিন্তু কেতিয়াবা কি হয় তেখেতসকলে আগফালে লাইনটো লগাই আকৌ যিসকল পিছফালে আছে পিছফালে থকাখিনি ইফালে ঘূৰি আকৌ ইফালেহে দৌৰাই দিব পাৰে তাতে তেখেতসকলৰ ওপৰত আমি চলিব লাগিব ঠিক আছে আমি তাতে গম নাপাম যে কোনফালে দৌৰাব ইফালে দৌৰাব নে সিফালে দৌৰাব হেতু কাৰণে তাতে দৌৰি ক্ষেত্ৰত উৎপাত নকৰিব যদি উৎপাত কৰে আপোনালোক তাতে লগে আপোনালোকক বন্ধা হৈ যা কিবা হৈ যা এনেকুৱা ধৰণৰ গালি কৰি আপোনালোকে তাতে কাণত ধৰাই ৰখাই দিব যদি আপোনালোকে ঠেলা-ঠেলি কৰে ঠিক আছে আগফালে পিছফালে যদি আপোনালোকে উস্তাদ দেখাই দৌৰা মোলা কৰে ঠিক আছে একেবাৰে সহজ সৰল হৈ একো নজনা নিচিনা ভাও ধৰি আপোনালোকে তাতে তেখেতসকলৰ মতে চলিব আছে ওকে আৰু তাতে আমি এটো গম নাপাম যে কোনফালে দৌৰাব কি হ'ব হেতু কাৰণে আপোনালোকে ধ্যান দিব লাগিব যে লাইনৰ কোন ক্ষেত্ৰত পৰিম আৰু যেতিয়া আপোনালোকে পাক দৌৰিব আপোনালোকে চেষ্টা কৰিব যেটো ৰছী বাউণ্ডাৰী মৰা থাকে না তাৰে উস্তাৰে দৌৰিবলৈ আপোনালোকৰ সময় অকমান কম দি দৌৰিব ঠিক আছে আৰু কেনেকৈ একচুৱেলি দৌৰিব মোৰ যদি পাৰ্সোনাল টিপছ মই শেয়াৰ কৰিম যদি সো যেতিয়া আপোনালোকে এটা ভিৰৰ পৰা ওলাই পৰিব না যেতিয়া আপোনালোকে ভিৰৰ সো প্ৰথমতে যেতিয়া আপোনালোকে ৰানিংটো ষ্টাৰ্ট কৰিব 200 250 তিনিজন লৰা থাকে 300 জন আপোনালোকে ৰানিং ফুল স্পীড তাতে কোনো পদ্ধতি দিব নোৱাৰে ঠিক আছে এটা প্ৰথম এপাকটো আপোনালোকে বহুত স্লোলি দৌৰাব হৈ যাব লৰাখিনি ভিৰ থাকিব ওকে আৰু দ্বিতীয় পাকৰ পৰা বহুতখিনি লৰা নিজে উলাই দিব ইমান দৌৰিব নোৱাৰে তৃতীয় পাকত উলাই দিব ঠিক আছে আমি কি কৰিব আছে আমাৰ আপোনালোকৰ ৰিয়েল স্পীডটো আপোনালোকে 2 নম্বৰ পাকৰ পৰা ইমপ্ৰুভ কৰিব পাৰিব বা দিব পাৰিব হেতু কাৰণে 2 নম্বৰ পাকৰ পৰা এটাকে বিট কৰি আমি যাব আছে এটা জিকি আমি যাব আছে পাকটো ঘুৰিব আছে ঠিক আছে আৰু ঠেলা-ঠেলি কৰি বহুত ঠেলা-ঠেলি তাত হয় একচুৱেলি হেবোৰৰ পৰা নিজে অকমান সাৱধান হৈ ঠিক আছে যাতে আপুনি আনকো নেঠেলে যদি আনক ঠেলা আপোনালোক তাতে দেখে আপোনালোক ধৰি উলিয়াই দিব ঠিক আছে আৰু যাতে বেলেগও আপোনাক ঠেলিবলৈ সুযোগ নাপায় হেবোৰ কথা ধ্যান দিব আৰু আপোনালোকে 3 নম্বৰ পাকত ফুল স্পীড দিব যিমান পাৰে আৰু 4 নম্বৰ পাকত আৰু আপোনালোক একচুৱেলি উখাচুকা ৰখি যাও হৈ যায় নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্স শেয়াৰ কৰি আছে ঠিক আছে পুৰা ফালি পঠাব আপোনালোকে যাতে আপোনালোকে 5 মিনিটৰ ভিতৰত আপোনালোকে টাইমিং কভাৰ হৈ যায় ঠিক আছে আৰু হেনেদৰে আমি একচুৱেলি 2018 বেটছৰ আছিল আমি 18 আমি তাতে ৰেলী দিব পাইছিলো তাতে আমি হেনেধৰণে ৰেলীখিনি পাস কৰিছিলো ইণ্ডিয়ান আৰ্মিৰ ওকে তো হেতু মই আপোনালোকৰ ৰানিংৰ কিছুমান কথা কলো আৰু বহুত বেছি লৰা একচুৱেলি নাৰাখে আৰু আপোনালোকে এটো না ভাবিব যে 5.5 মিনিটত হুমালে পাস কৰি যাম ঠিক আছে 5.5 মিনিটত হুমালৈকে তেখেতসকলে কেতিয়াও বাদ নৰয় খুব বেছি 5 মিনিট 10 ছেকেণ্ডৰ ভিতৰত আপোনালোকে হুমাবই লাগিব তেতিয়া আপোনালোকক এক্সেলেন্ট নলয় গুডৰ ভিতৰত লব ওকে আৰু নেক্সট ৰানিং পাস কৰাৰ লগে কি কৰে যেতিয়া আপোনালোকে ৰানিং পাস কৰিব আপোনালোকে ৰানিং পাস কৰাৰ লগে আপোনালোকক অকমান ভিতৰলৈ হুমাই নিব তাতে আপোনালোকৰ ভীম থাকিব নহয় জানা আপোনালোকে এনেকুৱা ভীম মাৰিব লাগিব 8 বাৰ ঠিক আছে 8 বাৰ 6 বাৰ আপোনালোকে কোৱালিফাই হ'ব বাবে আৰু 8 বাৰ হৈছে এক্সেলেন্ট ঠিক আছে আপোনালোকে ঘৰত এটো প্ৰেক্টিস কৰিব আৰু তাতে দুজনকে উলমিব লাগিব আপ ডাউন আপোনালোকে ফুল স্পীড দৌৰিব নাপায় ওকে ফুল স্পীড আপোনালোকে নিজৰ মতে নহয় তেখেতসকলে কাউন্ট কৰিব আপোনালোকে আপ ডাউন কৰিব লাগিব ঠিক আছে তো হেতু কাৰণে আপোনালোকে ঘৰত স্লোকে মৰাও প্ৰেক্টিস কৰিব অকমান ফাষ্ট মৰাও প্ৰেক্টিস কৰিব যাতে তাতে কোনো ধৰণৰ আপোনালোকৰ খেলিমেলি সৃষ্টি নহয় ঠিক আছে হেতু কৰিব লাগিব আৰু আপোনালোকে 10 ফিটৰ আপোনালোকে লং জাম্প থাকিব তেখেতসকলে এটা সৰু খাল থাকিব আপোনালোকে খালটো পাৰ হ'ব লাগিব ওকে একচুৱেলি 9 ফিট হয় আৰু 1 ফিটৰ এটা সিমেন্টৰ বস্তাত বালি ভৰাই ৰাখি দিয়ে হেতু কাৰণে 10 ফুট হৈ যায় একচুৱেলি 9 ফুট হয় কিন্তু 10 ফুট আপোনালোকে তাতে জাম্প মাৰিব লাগিব আৰু এটা জিগজাগ ব্যালেন্স থাকিব অকমান বেকাকে আপোনালোকৰ এটলিষ্ট 20 ফুটৰ এটা আঁচ থাকিব ঠিক আছে এনেকে এস ষ্টাইলত থাকিব এনেকে যাব আপোনালোকে নামি দিব লাগিব হিমানটো হয় আপোনালোকৰ ফিজিক্যালৰ ক্ষেত্ৰত ওকে আৰু লগতে হাইট আৰু চেষ্ট হাইটটো আপোনালোকে গমে পায় নহয় জানো যাৰ হাইট আছে তেখেতসকলে যাব এক জাগাৰ ঘৰতে
জুখি ল'ব যে যদি আপোনালোকৰ হাইট লাগে 157 আৰু আপোনালোকৰ আছে 155 আৰু জানি তাতে আপোনালোকে এইবোৰ নাযাব একচুৱেলি ঠিক আছে এনে তাতে মন বেয়া লাগিব তাতে আপোনালোকে কান্দি পাব তাতকে ভাল আপোনালোকে যিসকলৰ হাইট আছে হাইটটো ঘৰতে জুখি মেলিহে তাতে যোৱাক ওকে মনত ইমান কষ্ট নিদিব একচুৱেলি হিমানে হয় হাইট চেষ্টটো আপোনালোকে গমে পায় নৰ্মেল আপোনাৰ লাগে 77 83 ওকে একচুৱেলি ল'ৰাখিনিৰ থাকে আৰু বহুততো বহুত বেছি থাকে ওকে আৰু যেতিয়া আপোনালোকে ৰানিং পাছ কৰিব আৰু যেতিয়া আমি ৰানিং পাছ কৰিছিলোঁ এনেকুৱা ধৰণৰ এটা কাগজ দিছিলে ৰান স্লিপ ঠিক আছে ইয়াতে দেখিব পাইছে মোৰ ফটো একচুৱেলি এইটো 2018 চনৰ হয় ওকে আৰু তেতিয়া একচুৱেলি দাড়ি চাৰি কাটি ধুনীয়াকৈ যাব লাগিব নহয় জানো ইয়াতে কি লিখিছে ৰান স্লিপ মেইন কেটাগৰী শোল্ডাৰ জিডি ঠিক আছে মই জিডি ৰেলি তেতিয়া মাৰিছিলোঁ ডিষ্ট্ৰিক্ট লিখিছে ইয়াতে ডিব্ৰুগড় আৰু চক ষ্টেট আসাম আৰু ৰেস নাম্বাৰ 1 মানে কি বুজিছে আমি প্ৰথম গ্ৰুপৰ আছিল ইয়াতে দেখিছে না ৰেস নাম্বাৰ 1 ওকে ইয়াতে আমি প্ৰথম গ্ৰুপৰ আছিল প্ৰথম গ্ৰুপত দৌৰাৰ বাবে আমাৰ গ্ৰুপত এটলিষ্ট 30টা বা 32টা লৈকে যেতিয়া লৈছিলে 300 ল'ৰা মাজৰ পৰা ওকে হেতু কাৰণে মই কৈ আছো এনেকুৱা ধৰণে যেতিয়া ৰানিং পাস কৰিব এই বস্তুটো দিব আপোনালোকক ঠিক আছে আৰু এই বস্তুটো লৈ আপোনালোকে নেক্সট দিনা যেতিয়া আপোনালোকে মেডিকেলৰ বাবে কল কৰিব আপোনালোকে মেডিকেল আহোতে এই বস্তুটো লৈ আপোনালোকে মেডিকেলত গেটৰ ভিতৰত সোমাবলৈ দিব ঠিক আছে এইটো ৰান স্লিপ বুলি কয় আপোনালোকে ইণ্ডিয়ান আমি দৌৰ পাস কৰাৰ লগে লগে আপোনালোকে যেতিয়া বায়োমেট্ৰিক হ'ব আপোনালোকে ফিংগাৰখিনি ল'ব বহুত জায়গাত আপোনালোকে সিগনেচাৰ কৰিব লাগিব বহুতখিনি ফৰ্ম ফিল আপ কৰিব লাগিব ঠিক আছে বহুতখিনি প্ৰসেছ থাকে সেই প্ৰসেছখিনি আগবাঢ়ি আপোনালোকে এই বস্তুটো দিব ওকে আৰু সব যেতিয়া আপোনালোকে ৰান স্লিপ অকমান মেডিকেলৰ কথা কৈ দিও নেক্সট দিনা আপোনালোকে মেডিকেলৰ বাবে কল কৰিব আপোনালোক তাতে কৈ দিব একচুৱেলি এনেকে আহিব আপোনালোকে দাড়ি চাৰি কাটি গুটেখিনি বস্তু আপোনালোকে সাফ চিকুণ কৰি তাতে মাতিব ঠিক আছে আৰু মেডিকেল আপোনালোকে মেডিকেলৰ কাৰণে মই বেলেগ এটা ভিডিও কোনবা দিনা লৈ আহিম আপোনালোকে চাব ঠিক আছে সম্পূৰ্ণ 100% একচুৱেলি ৰিয়েলটো আমি কওঁ যেটো আমি পাই আহিছো ঠিক আছে তো আৰু মেডিকেল হ'ব ৰিমেডিকেল যিসকলৰ অকমান সৰু সৰু প্ৰবলেম থাকে বা একেদিনা ফিট একেলৰ জেগাতে হ'ব নোৱাৰে তেখেতৰ কাৰণে ৰিমেডিকেল প্ৰসেছ থাকে ঠিক আছে ৰিমেডিকেল একচুৱেলি ময়ো পাইছিলোঁ চকুৰ ক্ষেত্ৰত ঠিক আছে মোৰ কথাটো কৈ দিওঁ যেটো আই মুভমেন্ট চকুটো ঘূৰাব দিয়ে পেনেৰে ইফালে কৰি ঠিক আছে মই তাতে চকুটো ঘূৰাওতে একচুৱেলি মই মাথাতে ঘূৰাই দিছিলোঁ ঠিক আছে হেতু কাৰণে হেতু ক্ষেত্ৰতে মোক ৰিমেডিকেল দিছিলে আকৌ মই 7 দিন পিছত আকৌ মেডিকেল গৈ আকৌ চকু তাতে এক্সট্ৰালি ঘূৰাই মেলি হে আকৌ ফিট হৈছো ঠিক আছে তো যেতিয়া আপোনালোকে মেডিকেলৰ কাৰণে ৰিমেডিকেল পায় ৰিমেডিকেল স্লিপ এইটো হয় ঠিক আছে এটো মোৰ ফটো দেখা পাই আছে এটো ৰিমেডিকেল স্লিপ হয় আপোনালোকে যেতিয়া ৰিমেডিকেল পাব এই বস্তুটো আপোনালোকে দিব আৰু এই বস্তুটো লৈ আপোনালোকে ইয়াতে মেডিকেল লিখি দিছে আমাৰটো পৰিছিলে আপোনালোকৰ যোৰহাটৰে মেডিকেলত আৰ্মি মেডিকেলত ঠিক আছে তো তাতে মাতিছিলে আৰু এইটো স্লিপ লৈ আমি গৈছিলো আৰু আমি তাতে আমাৰ আকৌ ফিট হৈছিল ঠিক আছে আৰু মেডিকেলৰ কাৰণে মই স্পেশালি ভিডিও লৈ আনিম তাতে এটু যে মই দাঙি ধৰাম ঠিক আছে তো আজি স্পেশালি আমি ভুল আৰু কি কৰিম কি নকৰিম এখিনি কথা পাতি আছো ওকে আৰু মেডিকেলৰ কাৰণে আপোনালোকে যেতিয়া আপোনালোকে ৰেলি যাব তাৰ আগতে আপোনালোকে মেডিকেলৰ কাৰণে প্ৰিপাৰেচন হৈ যাব যেটো তাতে আপোনালোকৰ টাইমিং নিদিয়ে এসএসসি জিডি নিচিনা ওকে আপোনালোকে যাৰ কাণৰ প্ৰবলেম আছে কাণটো সাফ কৰি যাব যাৰ দাঁতত দাগ থাকে আপোনালোকে দাঁতখিনি ওয়াশ কৰি যাব 1200 টকা লয় ওকে তাতে যোৱাৰ লগে লগে আপোনালোকে সময় নাপায় ওকে যাৰ দাঁতখিনি উখুৰা বা অকমান প্ৰবলেম থাকে পুকে খোৱা আপোনালোকে সাফ কৰি যাব মেডিকেলত ঠিক আছে ডেন্টিষ্টৰ ওচৰত গৈ 1200 টকা আপোনালোকে দাঁতটো পুৰা ক্লিন হৈ যাব ওকে এবাৰ কাণটো সাফা কৰি ল'ব আৰু যদি পাৰে এবাৰ শৰীৰটো এবাৰ এনে নৰমালি চেকআপ কৰাই ল'ব ঠিক আছে চকু তকু হ'ব পাৰে তো আৰু আপোনালোকে দৰব খাই বা এনেকুৱা বস্তু কৰি তাতে না যাব আপোনালোকে ৰিলিজ যোৱাৰ আগতে আপোনালোকে সম্পূৰ্ণ ফিট থাকিব এজন দেশৰ জোৱানৰ নিচিনা ওকে তো এইটো ভুল আপোনালোকে নকৰিব আৰু নেক্সট ৰান স্লিপ দিয়ে মেডিকেলৰ আমি ভিডিও লৈ আনিম কথা পাতিম ওকে আৰু যেতিয়া আপোনালোকে মেডিকেল ফিট হ'ব আপোনালোকে তাতে নেক্সট লাষ্ট ষ্টেপটো হৈছে ৰিটেন ওকে ৰিটেনৰ কাৰণে আপোনালোকে তাত মাতিব সব ইয়াতে কি কৰে ৰানিংটো তেখেতসকলৰ ক্ষেত্ৰত তেখেতসকলে গম মানে তেখেতসকলৰ ওপৰত চলে যে কিমান লৰা ৰাখিব এটা গ্ৰুপত ঠিক আছে ৰানিংটো ইমানকে পাস কৰাইছে ৰানিংৰ পিছত মেডিকেলত সকলো ফিট নহয় একচুয়ালি ধৰি লওক 4টা লৰা ভিতৰত দুটা ফিট হ'ব দুটা আনফিটে হ'ব ঠিক আছে 50% তেখেতসকলে উলিয়াই দিয়ে ওকে আৰু খুব কম সংখ্যক মানে এখৰ ভিতৰত ধৰি লওক 20 জন লৰাহে তাতে ডাইৰেক্ট ফিট হ'ব পাৰিব মানে ডাইৰেক্ট যেতিয়া মেডিকেল টেষ্ট কৰে সম্পূৰ্ণ ফিট হ'ব পাৰিব আৰু নেক্সট 50 জন লৰাই ধৰিল মানে ৰিমেডিকেল পায় ঠিক আছে ৰিমেডিকেল প্ৰসেছ আকৌ তেখেতসকলে মেডিকেল পাৰ্ট চেকআপ কৰে ঠিক আছে তো ধুনিয়াকে চেকআপ কৰে তো তাতে তেখেতৰ যদি মেজৰ প্ৰবলেম হসাকি আছে নেকি আৰু যাৰ নাই তাতে ফিট হৈ যায় একচুয়ালি ঠিক আছে আৰু যেতিয়া আপোনালোকে ৰিটাৰ্নৰ কাৰণে আপোনালোকক কল কৰিব মেডিকেল ফিট হ'ব এনেকুৱা ধৰণে এডমিট আপোনালোকে পাব ঠিক আছে এটো যেতিয়া আমি ইণ্ডিয়ান আমি ৰিটাৰ্নত বহিছিলো এটো এডমিট হয় এনেকুৱা ধৰণে ঠিক সেম এডমিট আপোনালোকে পাব ইয়াতে দেখি আছে মোৰ ফটো ওকে এটো সাকসেসফুলি ফৰ কমপ্লিটছ মেডিকেল এক্সাম বুলি আপোনালোকে ইয়াতে আছে আৰু কোড এক্সামটো হৈছে ইয়াতে আছে ঠিক আছে লিসুবাৰী মিলিটাৰী ষ্টেচন যোৰহাট এবাৰ আপোনালোকৰ মাৰিয়ানিতে হৈছে নিশ্চয় আপোনালোকে ইয়াতে হ'ব এক্সামটো কোড হ'ব লিসুবাৰী মিলিটাৰী ষ্টেচন যোৰহাট ওকে
আৰু এইটো হৈছে এডমিট কাৰ্ড ওকে এডমিট কাৰ্ড আপোনালোকে মেডিকেল ফিট হোৱাৰ লগে লগে দিয়ে পঠায় ওকে এইটো নহয় যে আপোনালোকে অনলাইন ডাউনলোড কৰিম এনেকুৱা নহয় ওকে ইয়াতে অনলাইন নহয় একচুৱেলি কমপ্লিটলি অফলাইন ৰান স্লিপো অফলাইন পাব মেডিকেল স্লিপো অফলাইন পাব এডমিটো আপোনালোকে অফলাইন পাব ওকে এইখিনি কথা আপোনালোকে ধ্যান দিব আৰু আকৌ কৈছোঁ আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক তাতে বহুত যুঁজ হ'ব আৰু এইবাৰটো 100% আৰু বেছি কম্পিটিশ্যন হ'ব কিয়নো অগ্নিবীৰ হয় অকণমান ভেকেঞ্চি বেছি আছে ল'ৰা বেছি আছে চিলেকশ্যন বেছি হ'ব 100% খালি কি কৰি আছে অসমৰ বিভিন্নবোৰ জেগাত ঠাই কেম্প পাতি এতিয়াৰ পৰা ল'ৰাখিনি পুৰা তাগৰা বনাই আছে নহয় জানো হয়তো আপোনালোকে কেম্পতে প্ৰেক্টিছ কৰি আছে ক'ৰবাত নহয় ক'ৰবাত আৰ্মি কেম্পত ক'ৰবাত নহয় ক'ৰবাত ডিষ্ট্ৰিক্ট ৱাইজ চৰকাৰৰ ফালৰ পৰা তাতে প্ৰশিক্ষণ দিয়া আছে তো ভাবক সকলো ল'ৰাকে এনেকুৱা বনাই আছে সকলো ল'ৰাকে ঘোঁৰা বনাই আছে মানে বুজি পাইছে চাগে যুঁজিব পৰা একদম দৌৰিব পৰা মজদুৰ মানে একেবাৰে মজবুত ঘোঁৰা বনাই আছে তাতে আপোনালোকে যেতিয়া ৰানিঙত যাব চবেই দৌৰিব ঠিক আছে সব ল'ৰা 5 মিনিটৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিব তো যদি আপুনি 5:30 সোমাই দিয়ে আপোনাৰ তাতে আশা নাই এইটো কাৰণে 300জন ল'ৰাক আপুনি বিট কৰি 300 ল'ৰাৰ পৰা আপুনি টপ 30ত যাব আছে 300 দৌৰাবই 100% আৰু 30জন বা 32জন বা খুব বেছি 35জন এনেকুৱা ল'ৰাই লয় কেতিয়াবাতো 17 18 16 12 এনেকুৱা ল'ৰাও লয় ওকে সেকেন্ড থাৰ্ড ফ'ৰ্থ গ্ৰুপত তো সেইটো কাৰণে আপোনালোকে চক 300 ল'ৰা ক'ত আৰু 30জন ল'ৰা ক'ত ওকে সেইটো কাৰণে আপোনালোকে ইমান কম্পিটিশ্যন হাৰ্ডলি আৰু এবাৰতো খুব বেছি কম্পিটিশ্যন হ'ব আপোনালোকৰ ৰানিঙৰ ক্ষেত্ৰত সকলোৱে দৌৰিব পাৰিব ওকে আৰু তাৰে পৰা যিসকলে লাকি একচুৱেলি হেৰি কৰিব আৰু যিসকলে ৰানিং পাছ কৰিব আকৌ আপোনালোকে লগে লগে ৰিটাৰ্ণৰ কাৰণে ভালদৰে পঢ়িব আছে ঠিক আছে আৰু ৰিটাৰ্ণৰ কাৰণে মই মাজে মাজে ভিডিঅ' মোৰ চেনেলত আছে লাৰ্ণ উইথ দিলক আপোনালোকে ভিজিট কৰি গোটেইখিনি ভিডিঅ' চাব মই আৰ্মিৰ কাৰণে বহুতকেইটা ভিডিঅ' ৰিটাৰ্ণৰ কাৰণে বনাইছোঁ যিখিনি টপ কুৱেশ্যন একচুৱেলি আপোনালোকে ৰিটাৰ্ণত পাব ঠিক আছে যিখিনি কুৱেশ্যন আমি পাইছিলোঁ ওকে আৰু আমাৰ পেড লাক্সক 2018 চনৰ পৰা ৰেলী কোনো ধৰণৰ হোৱাই নাই আমি লাষ্ট ৰেলী তাৰপৰাতো কৰোণা হ'ল কিবা হ'ল ৰেলী কমপ্লিটলি বন্ধ আৰু আমি ইউআৰ কেটেগৰী জেনেৰেল কেটেগৰী হোৱাৰ কাৰণে আমি ফাইনেল মেৰিটৰ পৰাহে আমি বঞ্চিত হ'লোঁ ঠিক আছে খুব বেছি 1 বা 0.25 একেবাৰে কম সংখ্যক নম্বৰৰ পৰা আমি চাকৰি পোৱাৰ পৰা বঞ্চিত হ'লোঁ যদি আমাৰ সম্পূৰ্ণ এক্সপিৰিয়েঞ্চ আপোনালোকক শ্বেয়াৰ কৰিছোঁ ঠিক আছে তো তাৰ পৰা আমি ৰেলী দিবও নাপালোঁ সেনেকৈ আমাৰ এজো পাৰ হৈ গ'ল ঠিক আছে তো সেইটো কাৰণে নিজৰ যিখিনি পাইছিলোঁ অভিজ্ঞতা আপোনালোকক দিলোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই হেল্পফুল হ'ব ওকে আপোনালোকে এতিয়াৰ পৰা ৰানিঙৰ লগে লগে আপোনালোকৰ ৰিটাৰ্ণৰ কাৰণেও প্ৰিপাৰেশ্যন কৰি যাব নহ'লে তাতে আমাৰ নিচিনাকৈ অকণমান কম সংখ্যক নম্বৰৰ পৰা আপোনালোকে ফাইনেল চিলেকশ্যনৰ পৰা বঞ্চিত হ'ব গোটেইখিনি পাছ হোৱাৰ পিছতো ওকে তো সেইটো কাৰণে আৰু ভিডিঅ'টো আপোনালোকে চাওক আৰু বস্তুখিনি শিকক ওকে আৰু বুজক যে একচুৱেলি মই কি কৈছোঁ বহুতখিনি সৰু সৰু কথা কৈছোঁ যদি আপোনালোকৰ চিলেকশ্যনৰ ক্ষেত্ৰত এই ভিডিঅ'টোৱে হেল্পফুল কৰিব ওকে আৰু যিখিনি আপোনালোকৰ ভাই বন্ধুসকলে প্ৰিপাৰেশ্যন লগতে কৰি আছে সময়ে তেখেতসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই ৰিয়েল ইনফৰমেশ্যনখিনি তেখেতসকলে পায় আৰু যাতে তাতে ৰেলীৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যাঘাত নজন্মে ওকে আৰু আকৌ কৈছোঁ আপোনালোকে তাতে শুবৰ কাৰণে আঁঠুৱা চাঠুৱা এনেকুৱা ধৰণৰ বস্তুখিনি লৈ যাব ভালকৈ টাইট খানা লৈ যাব যেতিয়া ফিল্ডৰ ভিতৰত যাব আপোনালোকে পইচা 100 টকা এটা লৈ যাব ভিতৰতে আপোনালোকে কিনি খাবৰ কাৰণে তাতে ৰাতিপুৱা আপোনালোকে 2টা বজাত লাইনত সোমাব 6টা বজাতে আপুনি তাৰ পৰা ওলাই আহিব পাৰিব এই বস্তুখিনি কৰোঁতে আপোনালোকৰ বহুতখিনি তাতে সময় লয় ওকে বায়োমেট্ৰিক কৰোঁতে ইফালে কৰোঁতে সেইটো কাৰণে কৈছোঁ এইখিনি ভুল নকৰিব মেডিকেলৰ কাৰণে ভিডিঅ' মোৰ ইয়াতে পাব ৰিটাৰ্ণৰ কাৰণে মই ভিডিঅ' মাজে সময়ে দি আছোঁ পাব আপোনালোকে চাওক আৰু এইখিনি একচুৱেলি কুৱেশ্যন পৰীক্ষাত পাই থকা কুৱেশ্যন হয় আৰু নিজৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব ওকে আৰু টাইমিং আপোনালোকক কিমান লাগি আছে 1600 দৌৰোঁতে সেইটো আপোনালোকে জনাব ঠিক আছে তেতিয়ালৈকে আকৌ আমি লগ পাম বেলেগ এটা ভিডিঅ'ত জয় হিন্দ বাই বাই